ওই বিকাশ, কি খবৰ তোৰ? মোৰ ভালেই দে, তোৰ কও? মোৰো ভালেই দে। ঐ শুনছে না এটা কথা, আমাৰ লগৰ যে দীপক, সি আমাৰ গাঁৱত আছে। চিনি পাও। কিয় ইমান দিন ক'ত আছিল? গুৱাহাটীত চাকৰি কৰে, তামাম লেবেল। গুৱাহাটীত চাকৰি কৰিলি আৰু ইমান লেবেল মাৰিব লগা কি আছে? একে গাঁৱত থকা গিলা গাঁৱলীয়া, চহৰত থকা গিলা চহৰীয়া। সেইটোতো হয়ে। গাঁৱত জন্ম পাই পেলাইহে চহৰত গেছে, তাতে আৰু ইমান লেবেল দিব লগা কি হ'ল? কি কবি দোষ, আগতে আমাৰ লগতে খেলা ধূলা কৰিছিল, এতিয়া সি অলপ জল্দি চাকৰি পাই গেল না, সেইকাৰণে অলপ লেবেলটো বেছি আৰু। গাঁৱৰ বস্তু ভাল নালাগে হৈ গৈছে তাৰ। চহৰত কি শাক পাচলি কৰা জাগা আছে নেকি? গোটেইখিনি গাঁৱৰ পৰাই যায়। গাঁৱৰ পৰাই শাক পাচলি ফল মূল এগিলা যদি নাযায়, পিজ্জা বাৰ্গাৰ খাই চলব লাগব। দোষ ঠিকে কৈছা দে। চা আহি পাইছি দীপক। মই চাই নাকছো দে তাক, তই চা। হেই ব্ৰ, কি কৰি আছা তোমালোকে? আছো দে। তোৰ ভালনে? ব্ৰ, মোৰ তামাম ভাল। মোৰ মাথা গৰম হৈছে ৰে, কি ব্ৰ মাৰি আছে। মনে মনে থাক। বাকী তই মোৰ লগৰ তোক চিনি পাইছা না? লগত যে একেলগে পঢ়িছিল। ব্ৰ, সিমান ভালদৰে পোৱা নাই, কোন হয়নো? প্ৰজ্ঞান দেখোন। অলপমান মনত পৰা লাগছি। এতিয়া আৰু মনত নাথাকে ন, কাৰণ মই ইয়াতে নাথাকোই না গাঁৱত। মই কৈছিলো না তোক মোৰ ইন্ট্ৰডাকচন দিবে নালগে, এতিয়া গম পালি না কেনেকে নাজনা ভাও ধৰছি সি। প্ৰজ্ঞান, কি কৈ আছা তুমি মোৰ কথা? তোৰ কথা কবা লাগে কি আছে, একো কোৱা নাই। কেনে কৰা দেখোন, কিয় লাগব বুজি আছা? মনে মনে থাক না তই। আকাল আগত চলি সি গুৱাহাটীত যে কম ডাঙৰ মানুহ হৈছে, আমাক চিনি নাপাওঁ বুলি কৈছে। হ'ব দেই আৰু, এতিয়া আমাৰ মুখ বিলাক অলপ বেলেগ দেখা আছে, সিও গাঁৱত বহুত বছৰ অহা নাই, সেইকাৰণে চাগে। মইতো তাক চিনি পাইছো, সি মোক কিয় চিনি নাপায়? বেছি লেবেল ৰখিছে দে, গুৱাহাটী এৰি ৰখিছি। তহঁত দুয়োটাই মোৰ কথা কি কৈ আছ? মোৰ লগত ইমান এটিটিউড নেদেখুৱাবি দেই, তহঁততকে মই মালটো বহুত ওপৰত হয়। কি কৈছে? তই ওপৰত না তলত তোক মই চাবা যাৱা নাই নহয়। আৰু তই যে গাঁৱত আছে মই গমেই পোৱা নাই, মোক কোৱা কাৰণেহে গম পাইছো। মোৰ বহুত কাম আছে, তই আছে না নাই সেইবিলাক জানি থাকিব মোৰ টাইম নাই। ব্ৰ, ইমান ষ্টুপিড ভাবে কিয় কৈ আছা? মই দেখোন তোৰ কথা একো বেয়াকে কোৱাই নাই। ষ্টুপিডে হাপা কানে চৰ খাবি তই? কেনে কৰা দেখোন, লগত চলি এটা আছে, সি চহৰত থাকক য'ত থাকক, কিয় এনেকৈ খং কৰি আছা তই বহুত বকি আছা তাৰ চাইড লৈ আছা। মোক কেনেকে কৈছি দেখা নাই? মই তাৰ চাইড লোৱা নাই, তোকো শান্ত কৰি আছো, তাকো শান্তিত থাকিব দিছো। মই বৰ হৈ গৈছো দেই তহঁত দুটাৰ লগত থাকি। দে মই ইয়াৰ পৰা যাও। তোক ধৰি কোনে ৰাখছি? আগৰ পৰাই আমি দুটা ইয়াতে আছো, তই আহিয়ে নিজে ৰখছে। তুমি নাজানা নেকি কেনেকৈ কাৰ লগত কথা পাতিব লাগে? মই ইমান ভদ্ৰ ভাৱে কৈ আছো, তোমাৰ মোচান নোচোৱা কিয়? আৰু মোচানৰ কথা কৈছা আমি গাঁৱলীয়া হয়, গাঁৱলীয়াই হৈয়ে থাকিম। চহৰত 2 দিন থাকি আমি চহৰীয়া হৈ নাযাওতো। আমাক চিনি নাপোৱা হৈ গেছি। তহঁতে কি জানিবি চহৰৰ কথা? ইয়াতনো কি আছে? একোৱেই নাই। চহৰত যা, কিমান পাৰ্টি কৰিব পাৰি, ৰাতি হলে দিন হলে চব জাগাতে এনজয়। ৰাতি ইয়াতে বাইক লৈ ঘূৰিব পাৰা, একো চাব লগা বস্তুৱেই নাই। ৰাতি হলে কিমান মানুহ ওলাই আহে, জাগাতে পাৰ্টি ডিস্কো ডান্স চলি থাকে। হ'ব দে, তই অলপ মনে মনে থাকচোন। কি পাৰ্টি ডিস্কো ডান্সৰ কথা কৈ আছা? ডিস্কো ডান্সৰ কথা কয়? গাঁৱৰ সমান ধুনীয়া ৱেডাৰ পাবি না কৰবাত? সেই টাউনখনত কি গেলা গৰম, দিনত যাবা নৰি, এচি নহলে থাকিব উপায় নাই। চা, গছৰ তলত বহি থাকিলেও টেনচন নাই, কি আৰাম। হ'ব যোৱা, তুমি বহুত বেছি কৈ আছা। যা, গম পাম নহয় কোনে কি বেছি বকি আছে। মই যাও দে। তোক ধৰি কোনে ৰাখছে? যা। ভদ্ৰ কৈছে তই নিজৰ জেগাত যাই নাথাকে। মোৰ মাথা চেচ, কি যে হব এই দুটাক মই এতিয়া ৰাখিব পাৰা নাই। দোষ, একে স্কুলত পঢ়ি মানুহ কোনোবা কাজিয়া কৰে নেকি কচোন? মই ক'ত কৈছো? সিহে উল্টে মোক কৈ আছে। যা, এক মই শান্ত কৰো দে। তোৰ কথা মানি পেলাই মই যাবা ওলছো। ঠিক আছে হ'ব দে। যা যাগে। আৰু কেতিয়াও নাহিবি, ডাইৰেক্ট চহৰতে থাক চোন। আৰু মুখেদি মাত দিছে, তাক মই একো কোৱাই নাই। যা, ইয়াৰ ফালৰ পৰা ময়ে মাফ খুজিছো, প্লিজ তই যা ইয়াৰ পৰাই। ঠিক আছে দিয়া, মই গৈ থাকো। তই কম তাৰ চাইড লৈ আছা না, তোক চাহে আছো তেতিয়াৰ পৰাই। মই তাৰ চাইড লোৱা নাই। কেনেকুৱা দেখা হব? চবে তাৰ নাম গুণ গাই থাকে, চাকৰি কৰে। আমাৰ গাঁৱত এনেকুৱাকে বাহিৰত চাকৰি কৰা নাই। মই গম পাইছো, চাকৰি কৰাটো ডাঙৰ কথা নহয়। সি ভালে কৰিছে, আমাৰ গাঁৱত ফাৰ্ষ্ট সি চাকৰি কৰে, গুৱাহাটীত যায়। কিন্তু মানুহ এটা গুৱাহাটীত যায় ইমান কিয় জল্দি চেঞ্জ হৈ যায় ন?
তাক বেয়া পোৱা নাই, তাৰ এটিটিউডটো চাই মোৰ বহুত খং উঠছে। দে হ'ব দে, ইমান লাগি থাকিলে লাভ নাই। দেখা যাব ৰ গুৱাহাটীত কি কৰে, একদিন গম পাম। দে হ'ব দে। ঐ এটা কাম কৰ, কৰবাত ফুৰিব ওলাই যাওঁ বল। বাদ দে, এসপ্তাহ মান পিছত গুৱাহাটীত যাওঁ বল, এনে একপাক ফুৰি আহিম। দে ভালেই কথা, ময়ো যাম তোৰ লগত। দীপকে ক'ত কাম কৰে চাই আহিম দেচোন। দে বহুত লেভেল দি থাকে না। ঠিক আছে দোষ, একেলগে যাম দে এসপ্তাহ পিছত। দে যাম দে। এতিয়া বল, এই সেইফালৰ পৰা আহো বল। দে যাই থাকো বল। বাইক আনছে না তই? আনা নাই মই, তই আনছে নেকি? ময়ো আনা নাই ৰ, খোজকাঢ়ি আহিছো। দে খোজকাঢ়ি যাই থাকো বল। দে বল।